মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ 100% কমন ৰচনা দেখাই দিম। মই এইটো ভিডিঅ'ত যিকেইটা ৰচনা দেখাই দিম সেইকেইটাৰ পৰা মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পৰিব। তোমালোকে চাই লোৱা। এনেকুৱাকৈ কোৱেশ্চন আহে তোমালোকৰ মেট্ৰিক পৰীক্ষাত। তলত দিয়া যিকোনো এটা বিষয়ৰ এখনি ৰচনা লিখা। তোমালোকৰ 8 মাৰ্কছৰ আহে। দেখিছা ইয়াতে 8 মাৰ্কছ থাকে এটাকৈ ৰচনাত। যিকোনো তিনিটা থাকে, যিকোনো এটা লিখিব লাগে। তোমালোকৰ যে 2023 এইচএছ এক্সামত আহিছিল যে অসমৰ নিবনুৱাৰ সমস্যা। দেখিছা ইয়াতেই প্ৰথমতে আৰম্ভণি, নিবনুৱাৰ সমস্যা সৃষ্টি হোৱাৰ কাৰণ, সমাধানৰ উপায় আৰু সামৰণি। সেইদৰে খনংটো চোৱা। দূৰদৰ্শন, ইয়াতেও দেখা আৰম্ভণি, দূৰদৰ্শনৰ আৱিষ্কাৰ, দূৰদৰ্শনৰ অপকাৰিতা আৰু সামৰণি। তোমালোকৰ 4টাকৈ পইণ্ট থাকে। তোমালোকে এটা পইণ্টত 5 লাইন মান কৰি লিখিলেই তোমালোকৰ ফুল মাৰ্কছ পাই যাবা। ৰচনাত 8 মাৰ্কছ তোমালোকে পাই যাবা। ঠিক আছে, তোমালোকৰ এতিয়া ৰচনা কেইটা দেখাই দি আছো। তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট ৰচনা চোৱা। 1 নংটো চোৱা, তোমাৰ প্ৰিয় গ্ৰন্থ। 2 নংটো চোৱা, তোমাৰ প্ৰিয় সাহিত্যিক। 3 নংটো চোৱা, তোমাৰ জীৱনৰ লক্ষ্য। 4 নংটো চোৱা, অসমৰ বানপানী। 5 নংটো চোৱা, ছাত্ৰৰ কৰ্তব্য। 6 নংটো চোৱা, দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান। 7 নংটো চোৱা, অসমৰ প্ৰাকৃতিক সম্পদ। এই 7টা পঢ়িলে তোমালোকৰ 8 মাৰ্কছ 100% চিয়ৰ কমন পাবা। ইয়াৰে ভিতৰত 2 নং দেখিছা, 2 নংটো মোষ্ট ইম্পৰ্টেণ্ট। 3 নংটো মোষ্ট ইম্পৰ্টেণ্ট। 8 নংটো মোষ্ট ইম্পৰ্টেণ্ট। 4 নংটো মোষ্ট ইম্পৰ্টেণ্ট, অসমৰ বানপানী। 6 নংটো চোৱা, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এইটো 100%। এই 4টা পঢ়িবাই। ইয়াৰ পিছত এইকেইটা চাই থবা। এইকেইটা পঢ়িলে তোমালোকৰ মেট্ৰিক পৰীক্ষাত 8 মাৰ্কছ 100% চিয়ৰ কমন পাবা। মই এইটো ভিডিঅ'ত যিকেইটা ৰচনা দেখাই দিলো সেইকেইটা পঢ়িলে তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাবা। যদি কমন নপৰে মোক কমেণ্ট কৰি ক'বা যে কি কমন দিছে, এটাও কমন অহা নাই। ঠিক আছে, থ্যাংক ইউ ওয়াচিং দ্য ভিডিও।